Didamtang wo signifying ko raisiarni arni kang sampor phai trok a porpen Diphu Rongsopi Circuit House adung head Karbi Anglong District Commissioner DC Sangpi Madhusmita Bhagwati ACS Pensi Amrit Udyan Kangpupon Diphu Sociological Society atum penche patir piponsi Amrit Udyan Kangpu amai kiding bang sobuthak Karbi Anglong District Assistant Commissioner Arunav Jyoti Borua Pensi Thanpon Amrit Udyan Karbi Anglong District Commissioner Sangpi Madhusmita Bhagwati ACS Pen Kangpu Amai Long Karbi Cultural Society Amai Phuchandra Singkro Karbi Anglong Autonomous Council EM Prabhachandra Taru MP Abarim Horen Singh Be KCS Amai Phu Abarim Lunsetimung Asam Gorav Khorsing Terang Mohol Chandra Barua Lapen Nipu Charandata Atum Chitongdun Nilitum Bangso Amrit Udyan Apor Thi Hek Pensi Kikim Kerang Patang Ponlo Lapen Bangso Along Kelong Ponjia Phana Bangki Isi Society Sing Ponterlo Society Abangke Kaiketa DC Abangsi Mai Phuang Hoi Abangke Dopo Pusi Karbi Anglong DC Madhusmita Bhagwati Pen Ningjepon Anparta Bangso Mayalong Karbi Kanbarim Nimso Kirung Lapen Nimarli Atum Lun Parjupon Lapen Penangan Aradatum Chitong Dunsi Mayalong RDP Dun সদায় দেখিছিলো এই জায়গাখিনিতে পৰি আছিল কিন্তু মই সুবিধা পালো যেতিয়া আমাৰ অমৃত কলহ যাত্ৰাটো আৰম্ভ হ'ল তেতিয়া দেখিলো আমি অমৃত উদ্যান বনাব পাৰো গতিকে মই সাংসদ পুঁজি লৈ পেলাই এখন আমি বনোৱাৰ চেষ্টা কৰিলো আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকে দেখিলে এখন আমি সম্পূৰ্ণ কৰিব পাৰিলো আৰু আমি গোটেই ফাণ্ডটো মিউনিচিপালিটিক দিছিলো মিউনিচিপালিটিয়ে এক্সিকিউট কৰিছে গোটেই স্কিমটো আৰু যেহেতু মডেল কোড আছিলে আমি তেতিয়া ওপেনিং ইনাগুৰেশ্যন কৰা নাছিলোঁ মডেল কোড শেষ হোৱাৰ পিছত এতিয়া আমি ইনাগুৰেট কৰিলোঁ আৰু দ্বিতীয়তে আমি আৰু এটা কাম কৰিলোঁ সেইটো হ'ল ডিফু ইক'লজিকেল ছ'চাইটি আমি গঠন কৰিলোঁ ডিফু এখন ছ'চাইটি গঠন কৰিলোঁ যোনে এই পাৰ্কখন চোৱা চিতা কৰিব তাৰ উপৰিও যিখিনি আমাৰ ইয়াতে যিখিনি আমি সজাগতা শিবিৰ কৰিব লাগে বিভিন্ন ধৰণৰ ধৰক পৰিৱেশ সম্পৰ্কীয় বা ড্ৰাগছ সম্পৰ্কীয় বা সৰু ল'ৰা ছোৱালী চাইল্ড এবিউজ ইত্যাদি সম্পৰ্কীয় এই ছ'চাইটিখনক আমি ৰেজিষ্টাৰ কৰিলোঁ আৰু এই ছ'চাইটিখনৰ প্ৰেচিডেণ্ট সদায় ডিচিজনে থাকিব আৰু তাৰে এক্স অফিচিঅ এজন আমাৰ জেনেৰেল ছেক্ৰেটাৰী থাকিব তেখেত এজন মেজিষ্ট্ৰেট থাকিব কেনেকুৱা লাগিছে আজি এইটো ৰাইজৰ কাৰণে এটা ডাঙৰ উপহাৰ আজি আমাৰ ইতিমধ্যে আমাৰ ডিচি কমিশ্যনাৰ বাইদেৱে ঘোষণা কৰিলে যে আজি এই অমৃত উদ্যানটো কাৰো ব্যক্তিগত নহয় এইটো ৰাইজৰ কাৰণে আজি কৰা হৈছে গতিকে ভাল লাগিছে আৰু গোটেই পৰিৱেশটো চালোঁ ইয়াত কিছুমান সৰু সুৰা মানে কাৰ্যসূচী ইয়াতে আমি ল'ব পাৰোঁ যেনেকৈ কোনোবাই মিছ আছাম পালে মিছ কাৰ্বি আংলং বা মিষ্টাৰ ইণ্ডিয়া ঠিক তেওঁলোকৰ সম্বৰ্ধনা সভা সৰু সৰু হোৱা ইয়াত আমি পাতিবলৈ এতিয়া এই সুযোগটো পাইছোঁ আৰু ভাল লাগিছে যে মোৰ পুঁজিৰ পৰা এই অমৃত উদ্যানখন হৈছে গতিকে মোৰ জীৱনত এইটো এটা ৰৈ যাব যে মই কিবা এটা স্মৃতি হিচাপে ৰৈ যাব যে মই সাংসদ হৈ থাকোঁতে কিবা এটা কৰিছোঁ বৰ বেছি নহয় কিবা এটা সৰু কামটো কৰিছোঁ বা ডিফু বাই ডিফু পেন গোবিন্দ টিছো কাৰ্বি আংলং বাই